নতুন স্কুল ইয়াতে উঠাহে মাথা মাৰি আছে আহি পঢ়াত মাথা মাৰ পঢ়াত আইফোনটো টেম্পাৰটো ফাটছিল সিদিনাখনে মোবাইলটো পুৰি ফেলে তাতকহে মোবাইলটো নাভাঙি ভাঙা হ'লে যি মোৰ কি অৱস্থা হ'ল আজি মানে কৃতিৰ ফাৰ্ষ্ট ডে আছিল স্কুলত কিন্তু ফাৰ্ষ্ট ডে আছে কান্দিছি সি বেয়াকে কান্দিছি কিয় লাজ লাগছি নে নাই কিয় কান্দছা নমস্কাৰ মোৰ ইউটিউব আৰু ফেচবুকৰ পৰিয়ালবৰ্গ সকলোকে স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ আজি মানে আমাৰ বেটিহঁতৰ স্কুলত যাব ওলাইছোঁ মানে বেটিক কেইদিনমান আগতে মই এখন স্কুলত নাম লগাই দিছোঁ আপোনালোকে যদি মোৰ মিনি ব্লগটো চাইছে তেন্তে গমে পাইছে চৰকাৰী স্কুলত আৰু আজি হেনো কিতাপ দিব আৰু ক্লাছো কৰিব নেকি নাজানো বাকী আমাৰ বেটিৰ তাৰমানে ইউনিফৰ্মটো চিলাব দিছিলোঁ হোৱাই নাই বাকী তাক লৈ যাওঁ লগত কেনে লাগি আছে আজি স্কুলত যাবি কিমান মজা লাগি আছে হয় নেকি বহুত বাকী আৰু এই চাইকেলখনত যাব লাগিব বাকী যাবৰ কাৰণে আৰু বেটিতো বাটত মিঠাই চিঠাই খাব খুজিবই নাই স্কুলত গ'লে তাকে পইচা ল'ব লাগিলে পইচা মোৰ লগত নাই আমাৰ এই বেমাৰীৰ পৰা পইচা খোজোঁ বেমাৰী পইচা দিছোন দেই অলপ বেমাৰী বুলি মানে এইকাৰণে কৈছোঁ মানে যোৱাকালি তাৰ আৰু কি হৈছিল হঠাৎ মানে এখন ভৰিত এনেকুৱা বিষ হৈছিল মানে খচে কাঢ়িব নোৱাৰে গধূলি মিৰ্জাৰ এখন কিবা কি নাম আছিলে হস্পিটেলখনৰ নামটো পাহৰিলোঁ তাতে লৈ যাই পেলাই তাক মানে যোৱাকালি ট্ৰিটমেণ্ট কৰাই আনিছোঁ আৰু মোটামুটি 12টামান বজাত ঘৰত আহি পাইছোঁ তাকে ৰাতি অলপ ভাল পাইছে চেলেন তেলেন দিছে বাকী ঔষধ চৌষধ দি খেদাইছে আৰু দুদিনমান পাছত যাব দিছে সেইকাৰণে বেমাৰী বুলি কৈছোঁ আৰু মানে কি যে হৈ আছে মানে তাত ধৰিবই পৰা নাই এই মানে 6 মাহমান খালি বেমাৰে হৈ আছে এই ঘৰটোৰ কাম কৰিম বুলি 2 টকামান পইচা যোগাৰ কৰোঁ লগালগ বেমাৰ হৈ যায় আৰু ঘৰটো এনেকুৱা হৈ পৰি আছে নাজানো দেই আৰু ঘৰটো কিঠান সহায় কৰিব পাৰোঁ আৰু আমি অলপমান কিঠান বেমাৰ আজাৰৰ পৰা মুক্ত হ'ব পাৰোঁ ঠিকে নহওক এতিয়া বেটিৰ লগত যাওঁ আৰু পইচা দিও অলপ বেটিৰ বেগো কিনি দিয়া নাই পাছত জোতা লাগব বাকী আজি নিদিওঁ আৰু সেইগিলা পাছত দিম বাকী পইচা দি আৰু এইখন কি দিছা আধাৰ কাৰ্ডখন ৰেচন কাৰ্ডখন কণ্ট্ৰল চালখিনি কাম পালাব এইগুলো 2 চিগাৰ মাৰছা আমাক 400 টকা এটা দিছি আৰু 400 টকা আছে ভালেই হৈছে দে আৰু এইখিনি লগত লৈছোঁ এখন আমাৰ ধৰ ৰেচন কাৰ্ডখনো লৈছোঁ যিহেতু আমি কণ্ট্ৰলৰ পৰা চাউল পাওঁ বেছি আমাক 1 পাল্লা পাওঁ তথাপিও চৰকাৰৰ চাউল না 1 পাল্লা হ'লে আনিবই লাগিব মামাই দিয়া ফ্ৰী চাউল দিনক যাওঁ আৰু এতিয়া মনাই এখন দি উঠা চাইকেলত উঠা ভালকৈ উঠা পৰি যাবি দুষ্ট আপি চালা ইমান দুষ্ট হৈছে এৰি দি পুৰি যাবি তো এতিয়া পেডেল মাৰি যাই আছোঁ আমাৰ কৃতিহঁতৰ স্কুলত মানে ময়ো সেইখন স্কুলতে পঢ়িছিলোঁ সেইখন স্কুলৰ পৰা মেট্ৰিক পাছ কৰিছিলোঁ আৰু 2012 চনত এতিয়া মই পঢ়া স্কুলতে বেটিক দিছোঁ বহুতে গৈ আছিল প্ৰাইভেট স্কুলত দিবা কিন্তু প্ৰাইভেট স্কুলত নিদিলোঁ কাৰণ প্ৰাইভেট স্কুলত দিবৰ কাৰণে পইচা পাতিওতো বহুত লাগে যিহেতু মই আৰু ইমান মোৰ লগত বোলে ইমান পইচা পাতি নাই যিহেতু কাম চাম কৰি আছিলোঁ বাকী দিছোঁ আৰু তাতে এতিয়া যাই আছোঁ আৰু নিজে পঢ়া স্কুলখনতে বেটিকো দিছোঁ ভালকৈ পঢ়িলে আৰু চব স্কুলতে আৰু শিক্ষাটো ল'ব পাৰে আৰু প্ৰাইভেট চৰকাৰী বুলি কথা নাই না কি গাইছে এতিয়া যাই আছোঁ দে ধুনীয়াকৈ আৰু আমি কৃতিহঁতৰ স্কুলত সোমালোঁ আৰু এইফালে কৃতি পূৰা ক্লাছ কৰিব যাই আছে এইফালে ক্লাছ হ'ব কৃতিৰ আজি আৰু ফাৰ্ষ্ট ডে তাৰ মানে ইউনিফৰ্মত নাই এনেই আউটড্ৰেছত লৈ আনিছোঁ কি কৰে বা প্ৰথম ক্লাছ হিচাপে নাম চাম কিবা কিতাপ চিতাপ দিম বুলি কৈছে তাকে আহিছোঁ আৰু আজি বাকী আৰু ইউনিফৰ্মটো আনিলে আৰু ভালকৈ ইউনিফৰ্মটো পিন্ধাই আনিলে আৰু ভালকৈ ভাল হ'ব দিছোঁ দে আজি জাষ্ট মানে আহিছোঁ আৰু না কৃতি যোৱা পেলাই দৌৰি যোৱা তোমাৰ নতুন স্কুল ইয়াতে উঠাহে মাথা মাৰি আছে আহি পঢ়াত মাথা মাৰ পঢ়াত চ' আমি আহি নাপাওঁতে মানে এইফালে পূৰা ল'ৰা ছোৱালীবিলাক ক্লাছ ৰুমত সোমাই আছে এইবিলাক হৈছে গোটেই নতুনকৈ দিয়া ল'ৰা ছোৱালী আৰু সকলোৰে মাক দেউতাকবিলাক কাষতে আছে আৰু এইটো ৰুমতে আমাৰ কৃতিহঁতৰ মানে ক্লাছ হ'ব কিন্তু আমাৰ কৃতি সেই ভিতৰত যাই পেলাই ক্লাছ কৰিব ভয় কৰি আছে আজি মানে কৃতিৰ ফাৰ্ষ্ট ডে আছিল স্কুলত কিন্তু ফাৰ্ষ্ট ডে আছে কান্দিছি সি বেয়াকৈ কান্দিছি কিয় লাজ লাগছি নে নাই কিয় কান্দছা কৃতিৰ বোলে লাজ লাগছি সেইকাৰণে কান্দছি কিন্তু মোৰো বেয়া লাজ লাগছি সেইটোৱে কান্দছা যে স্কুলত আহোঁতে আৰু কান্দে নেকি ইমান ডাঙৰ ছোৱালীটো কান্দে লাজ পাইছোঁ দেই তোমাক বাকী ফাৰ্ষ্ট ডে কাৰণে কান্দছি আৰু আজি কালি পেৰে আৰু সদায়তো থ'ব আহিব লাগিব সেনেকৈ সাহস বঢ়াব লাগিব আৰু এতিয়া আৰু যাই আছোঁ আৰু ঘৰত ধুনীয়াকৈ তো এতিয়া আমি বেটিৰ স্কুলৰ পৰা ঘৰত যাই আছোঁ আজি মানে কিতাপ দিছি বেটিৰ এয়া কিতাপ দিছি আৰু বেগ চেগ নিয়া নাছিলোঁ খুন্দা মানুহে থাকিছিলোঁ বাস্কেটতে কিতাপকেইখন আনিছোঁ আৰু ইয়াৰ আহোঁতে কণ্ট্ৰলৰ পৰা চাউল আনিছোঁ 1 পাল্লা পাওঁ চাউলখিনিকো লৈ আনিলোঁ আৰু লগতে মালপো লৈ আনিছোঁ আৰু চিৰিমটিৰ কাৰণে ভাই লাহে যা হাল্লা কৰি যাবা
ইমান জোৰে যায় ট্ৰেক্টৰখনে লাহে লাহে যাব লাগে আৰু এখন আহিছে গাইছ এই জিচিবি সেইখন এখন এইখন আৰু ইমান হাল্লা লাহে লাহে নাযায় আমি আগতে খেল কৰোঁতে কাকাৰা কাৰি গৈছিলোঁ জিচিবিখনক বাকী আৰু বেটীকেইটা স্কুলত আনা নিয়া কৰাহে কথা বাকী চাইকেলখনো এইখন বেলেগৰে চাইকেল আমাৰখন এতিয়া ভাল কৰিব যাব লাগে ৰ ভাল কৰিব যাওঁ আমাৰখন কালি পৰহিতে লাগবই আৰু ইউনিফৰ্ম জৰা সুধি আহিলোঁ আজিও হোৱা নাই কালিও নহয় বুলি পৰহি মানেহে হ'ব এতিয়া পৰহি মানৰ পৰা সেই ইউনিফৰ্মটো পিন্ধি বেটী স্কুলত যাব পাৰিব বহুত দেৰি লগাইছে কিন্তু দোকানীয়ে সোনকালে হ'লে ভাল আছিলে যিকি নহওক এতিয়া ঘৰতে আছোঁ দেই গাইছ কি বুঢ়া লেজি কিয় ইমান লেজি কচোন ক আমিছো তাহাঁতৰ কাষ্টমাৰ এতিয়া ঘৰত আহি পালোঁ এতিয়া আৰু কালিৰ পৰা আৰু কৃতিক সদায় স্কুলত থোৱা যাব লাগিব তো ঘৰৰ চাইকেলখন ভাল কৰি নোৱাৰোঁ চাইকেলখন মানে 1 বছৰে হ'ল নচলোৱা আছোন কেনেকৈ চলি আহি পেলাই একদম ধুলাত অৱস্থা নহয় গাইছ এইখান আমাৰ বাচন্তিখান চাইকেলখনৰ যিটোহে অৱস্থা হৈছে এইবিলাক জাল চাল বিয়াৰ চিঠি দিঠি বাস্কেটত ভৰ্তি গৈছে এইবিলাক গোট লগাই থৈ দিহা একদম অৱস্থা নহয় পইচা পাতিতো নায়ে গাড়ী কিনবা স্কুটি কিনবা এতিয়া চাইকেলখনকে ঠিক কৰি নাযায় ৰ বেৰে ভাল লাগছে অলপমান বাকী আপুনি থাকোঁতে ফাটি গৈছে চাইকেল ভাল কৰি যাব লাগে আৰু চাইকেল ভাল কৰবা আমাৰ অকণমান লগত যাব লাগিব এই আমাৰ হিৰৰ লগত আৰু চুলিখিনি আজি টেণ্টাৰ চল কাটবা দিম চুলিটো জাবৰাং হৈ আছে চুলিখিনি টেণ্টাৰকে কাটবা দিব লাগিব আজি চলো দেন তুই মোক উঠাব লাগিব মই তোৰ চেতত দিলে ধৰি যাব লাগিব সেইকাৰণে গম পাইছা না নাই পাৰিব না নৰবি সঁচা নাম চাই ৰ তাতে ৰাখ এখন চাইকেলত মই এনেকৈ উঠছোঁ আমাৰ ইয়াক পাক পেলাব দিছোঁ আমাৰ কুৰবাক আৰু এখন হাতেৰে এনেকৈ ধৰি চাইকেলখন টানি লৈ যাইছোঁ কি কৰে তহঁতে দে আহি পালোঁ ৰ চাইকেল ভাল কৰা দোকান এতিয়া আৰু মেকানিকজনক ভাল কৰিব দিছোঁ টিপে টায়াৰ দুটাকো চেঞ্জ কৰিব দিছোঁ মানে দুটাও বেয়া হৈ গৈছিলা তো চাইকেলখন ভাল কৰি ঘৰত আহিলোঁ মোটামুটি টিপে টায়াৰে কিবা হাবি যাবা মোটামুটি টিপে টায়াৰে বদলালোঁ নতুন টিপ টায়াৰ বদলালোঁ আৰু চিটখনৰ কিবা আছিল ব্ৰেক চেৰেক এনেকৈ লগালোঁ মোটামুটি 600 টকামান গেল কি কবি আৰু পাছত যিটো মোবাইল লৈ দি মই ভিডিঅ' কৰি আছোঁ মোটামুটি আইফোনটো টেম্পাৰটো ফাটছিল সেইদিনাখনে মোবাইলটো পুৰি ফেলে তাতকহে মোবাইলটো নাভাঙিল ভাঙা হ'লে যি মোৰ কি অৱস্থা হ'ল আৰু টেম্পাৰটো বদলালোঁ তাতে মোটামুটি 250 টকামান গেল সেনেকি আৰু এটা কভাৰ আনলোঁ মোটামুটি সেনেকি গেল আৰু 1000 টকামান গেলে আৰু কি কবি ইনকাম নাই ইফালে পইচা মাহা যাই আছে বুং বাংকে তো ভিডিঅ'টো আজিৰ ইমানেই আছিলে গাইছ যদি ভিডিঅ'টো চাই আপোনালোকে অলপ হ'লেও ভাল পায় চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব আৰু আপোনালোকে লং ভিডিঅ' চাই মোৰ ভাল পায় না নাপায় কমেণ্ট কৰি জনাবচোন তো বাই